ইয়াতে আমাৰ লগৰজনৰ বাইকত পাংচাৰ ওলাল, তাকে অলপ ঠিক কৰাত লাগি আছোঁ মানস পোৱাৰ আগত। মানস নেশ্যনেল পাৰ্ক আমি আহি পালোঁ আৰু ইয়াতে 23rd আৰু 31st জানুৱাৰীত মানস ফেষ্টিভেল অৰ্গেনাইজ কৰা হৈছে। আমি এতিয়া মানস নেশ্যনেল পাৰ্কৰ বৰ্ডাৰত ঘূৰি আছোঁ। ইয়াতে আপোনাৰ হাই ভল্টেজ কাৰেণ্টৰ ফেন্সিং দি থোৱা হৈছে যাতে ভিতৰৰ পৰা জীৱ জন্তু বাহিৰলৈ ওলাই আহিব নোৱাৰে। আৰু এনেকৈ আমি গধূলিৰ সময়খিনি খোজকাঢ়ি কটালোঁ ইয়াত। আমি ফাইনেলি আহি পালোঁ আমাৰ টেণ্টত, মানস নেশ্যনেল পাৰ্কৰ বৰ্ডাৰৰ কাষতে লাগি থকা বেকি উড ৰিজৰ্টত। আৰু আমি ইয়াত ঠাণ্ডাৰ পৰা বাচিবলৈ বনফায়াৰ কৰি ল'লোঁ। ৰাতিপুৱা 5:30 বাজিছে আৰু আমি এতিয়া চাফাৰীৰ কাৰণে ৰেডি হৈ আছোঁ। টেণ্টৰ পৰা চাফাৰীলৈ ওলাই আছোঁ। আমি এতিয়া জিপছিত উঠি ভূঞাপাৰা ৰেঞ্জলৈ গৈ আছোঁ। জেনেৰেলি মানুহ বাঞ্চবাৰী ৰেঞ্জত যায় মানস নেশ্যনেল পাৰ্কত, কিন্তু আমি ছেইম পাৰ্কৰে ভূঞাপাৰা ৰেঞ্জত গৈ আছোঁ কাৰণ আমি আগতে বাঞ্চবাৰী ৰেঞ্জটো 2-3 বাৰ এক্সপ্ল'ৰ কৰা হৈ গৈছে। আৰু এনেকৈ আমি ভূঞাপাৰা ৰেঞ্জৰ গেটত আহি পালোঁ আৰু আমাৰ আন এখন জিপছিৰ ৰিপেয়াৰিং চলি আছে। আৰু এতিয়া আমাৰ ঘন কুঁৱলীৰ মাজত চাফাৰীটো ষ্টাৰ্ট হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে কিজানি ইয়াতে কিমান ঘন কুঁৱলী হৈ আছে। আৰু এইখিনি এৰিয়াত হয়তো হাতী বহুত বেছি আছে, যিহেতুকে হাতীৰ ফুটপ্ৰিণ্ট বহুত দেখিবলৈ পাইছোঁ ইয়াত। ৰূপৰ পানীটো চুই চাইছোঁ, বঢ়িয়া ঠাণ্ডা। তোমাৰ এণ্ট্ৰকখন আনি উঠাই দি ইয়াতে। এণ্ট্ৰকখনটো উঠাই দিম ৰ, তাৰপিছত আৰু কি হ'ব আমাৰ। নহয় চেঞ্চাছ হৈ থাকে এইবিলাক। নহয় মই কি কৈছোঁ, টাইগাৰ চেঞ্চাছ হয় ন। আৰু এইখিনি পাওঁতে আমাৰ 1.5 ঘণ্টা হৈ গ'ল চাফাৰীত। অৱস্থা বেয়া চবৰে, ভিজি গ'লোঁ। ঠাণ্ডা ঠাণ্ডা। ক'ত? আৰু আমাৰ আগেদি এই মাত্ৰ বাঘ এটা পাৰ হৈ গ'ল, কিন্তু মোৰ ভিডিঅ'টো যিহেতুকে সেই সময়খিনিত অফ হৈ আছিল, মই বাঘটোক কেপচাৰ কৰিব নোৱাৰিলোঁ। গাৰ্ড নামি গৈছে। চাব আকৌ দাদা। চিনাকি লোকেল ঘাটটো কিবা আমাৰ হ'লে বেলেগ কথা, গাঁৱতে বছৰৰ ঘাট আছে কোনো পাঞ্জা চোন ঢাকচক নাই, ইয়াতে কেনেকৈ শিল আছে ন। বাঘ জি কাৰোঁ জি ইফালে পৰা এইখিনি পৰা আৰু ইয়াতে আমি চাফাৰীৰ শেষ ভাগত আহি পালোঁ। মাজে সময়ে আহিব লাগে এনেকৈ অলপ এডভেঞ্চাৰ কৰিবলৈ। এই চিটিৰ মাজত ফুৰি ফুৰি এইবিলাক ফিলিং নাপায়। ব্ৰিজ
হাতী ঘূৰি আছে ইয়াতে। আৰু ইয়াতে আমি হাতীৰ আচল স্কালটো দেখা পালোঁ। আৰু এই হাতীটো চাওকচোন, জংঘলৰ মাজত কি ধুনীয়াকৈ অকলে অকলে নাচি আছে। অলপমান ময়ূৰ দেখা পালোঁ। ওপৰত দূৰত পাখি মেলিব লাগে। ঘন জংঘল এইপিনে। ওপৰত নাৰে না সি টাৰ্গেট বিচাৰি আছে যাই কিনে পাখি মেলিব নাই দে পাই আছে দেখা পাইছা আৰু আমি এনেকৈ আমাৰ চাফাৰীটো শেষ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। বোলে এনে ফুৰি আছোঁ গাঁৱত।